নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? মই ভালে আছোঁ। আপোনালোকৰ বাৰু বিহুৰ যা যোগাৰ হ'লনে নাই? পিঠা পনা বনোৱা হ'লনে বাৰু? মই যোৱাকালি বৰা চাউলৰ পিঠা বনাইছিলোঁ। তাকে আজি অকণমান ক্লিপ তুলিছিলোঁ ফোনটো, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। মই মাৰ ঘৰৰ পৰাই বনাই আনিছিলোঁ সকলোবোৰ, কাৰণ ইয়াত কি ঢেঁকী পোৱা দিগদাৰ আৰু উৰালত খুন্দিব নোৱাৰোঁ মই। সেইকাৰণে দিনত চাউলখিনি খুন্দি ধুনীয়াকৈ ৰাতি আমি বৌ আৰু মইতো বনালোঁ, জুইতে বনালোঁ। কাৰণ কি হয়, জুইত বনালে আচলতে এটা লাভ হয়, যি ঠাণ্ডাৰ কোনো প্ৰভাৱ নপৰে ন। সেনেকৈ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব। আজিলৈ ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? মই ভালে আছোঁ। আপোনালোকৰ বাৰু বিহুৰ যা যোগাৰ হ'লনে নাই? পিঠা পনা বনোৱা হ'লনে বাৰু? মই যোৱাকালি বৰা চাউলৰ পিঠা বনাইছিলোঁ। তাকে আজি অকণমান ক্লিপ তুলিছিলোঁ ফোনটো, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। মই মাৰ ঘৰৰ পৰাই বনাই আনিছিলোঁ সকলোবোৰ, কাৰণ ইয়াত কি ঢেঁকী পোৱা দিগদাৰ আৰু